নমস্কাৰ, মই শান্তিচায় শইকীয়া। মোৰ এটা স্বৰচিত কবিতা আৰণ্যম অনুভৱ। এই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। অৰণ্যম অনুভৱ। তোমাৰ ঔৰসত মই এটা কবিতাৰ জন্ম দিব বিচাৰোঁ। শব্দৰ সমাহাৰত যি এজোপা গছ হ'ব পাৰে, গঢ়িব পাৰে ক্ৰমে এখন অৰণ্যৰ। সৌৰ আভাৰে উদ্বেলিত পাতবোৰ হ'ব পাৰে সেউজীয়া, বৰ্ণময় হ'ব পাৰে কবিতাৰ ফুলাম শৰীৰ ৰামধেনুৰ ৰঙেৰে। কবিতাৰ ব্যঞ্জনাৰে প্ৰাণময় হ'ব পাৰে সেউজ পাহাৰ। বনবিহগে গীতৰ মূৰ্ছনাৰে অলিয়ে গুঞ্জনেৰে নিবেদন কৰিব পাৰে আৰণ্যক শৃংগাৰ। নিৰ্ঝৰৰ বুকু তৰংগায়িত হ'ব পাৰে যৌৱনৰ হিল্লোলেৰে কল্লোলিত হৈ লাস্যময় হ'ব পাৰে প্ৰকৃতি। সংগীত সংগত কৰি তবলা বজাব পাৰে অৰণ্যত বাঘে ঘোঙে একেলগে। কবিতাৰ গতিয়ে নদীৰ সতে মিলি ছন্দৰ জখলাৰে বগাব পাৰে মোৰ বুকুৰ পাতকাই। ৰসৰ সিপাৰে খামুচিব পাৰে মোৰ উপলা নদীৰ উৰ্বৰা পাৰ। শিলে শিলে বিনিময় কৰিব পাৰে মনৰ অনেক গোপন কথা। মোক তেনে এটা কবিতাৰ জননী কৰা, শব্দেৰে ফুলাম কৰি দিয়া মোৰ বুকুৰ আচল। অলংকাৰেৰে সিঞ্জিত কৰা মনৰ গহন, ছন্দায়িত কৰা মোৰ উচ্ছল যৌৱন, ধ্বনিত কৰা মোৰ বৰ্ণৰে বৰ্ণালীৰে অনুভৱৰ অৰণ্যম। ধন্যবাদ।